ফ্ৰেণ্ডছ এতিয়া মই বুনিয়া লাডু আৰু একাপ চাহ খাবৰ কাৰণে ৰখিছোঁ আৰু যি জেগালৈ গৈ আছোঁ বৰ্তমান ছয়গাঁৱৰ পৰা 27 কিলোমিটাৰ যাব লাগে। তাৰপিছত এটা জেগা পায় খুব ধুনীয়া আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা জেগা হয়। মই প্ৰায় শুনি আছোঁ জেগাটোৰ বিষয়ে, কিন্তু কোনটো জেগালৈ গৈ আছোঁ যদি আপোনালোকে ঠিক গেছ কৰিছে তেন্তে ভাল কথা, যদি গেছ কৰা নাই তেন্তে ভিডিঅ'টো আগলৈকে চাওক। মই তালৈকে গৈ আছোঁ আৰু এতিয়া টাইম হৈছে 1:45, পলমেই হ'ল আৰু বতৰ আজি ডাৱৰীয়া। তো এতিয়া চাহকাপ খাই লওঁ আৰু পলম নকৰোঁ, সোনকালে যাওঁ। তাত গৈ মই ৰিভিল কৰিম যে একজেক্টলি জেগাটোৰ নাম কি, কেনেকুৱা পৰিৱেশ, গোটেইখিনি দেখুৱাম। এতিয়া ব'লক এতিয়া ইয়াৰ পৰা ফটাফট ওলাওঁ। Summer's gone, I'm latching on. Don't even know your name, but you're still in my head. Underneath rays of gold, your body oh so close. No, I can't forget, no. Actually, জাগাটো যিটো ৰাস্তাত মই আহি আছোঁ অলমষ্ট চানডুবিলৈ যোৱা ৰাস্তা যেনেকুৱা ঠিক এইদৰে এইটো ৰাস্তা, সুন্দৰ ৰাস্তা। আৰু মই শুনিবলৈ পোৱা মতে এই ৰাস্তাটো এতিয়া বহলো কৰিব। ইয়াতে দুজনমান দাদাই ক'লে ছাৰ্ভে কাম চলি আছে, নিশ্চয় 1-2 বছৰৰ পিছত এইবিলাক ৰাস্তা নিশ্চয় বহল হ'ব। চ' এনেকুৱা ৰাস্তা হ'লে আপুনি বেছি টাইম নালাগে, আধা ঘণ্টাত আপুনি পাই যাব। কিন্তু ৰাস্তা মাজে মাজে বহুত বেয়া, কিন্তু বৰ ধুনীয়া পৰিৱেশ, সঁচাই আল্টিমেট। দুইফালে গাঁও থাকে আৰু মাজত আপোনাৰ সুন্দৰ ৰাস্তাটো। ৱাহ, জেগা চাওক। ফ্ৰেণ্ডছ, মই আহি অলপমান ৰখিলোঁ আৰু পৰিৱেশটো ইমান ধুনীয়া, শান্ত পৰিৱেশ। তো মই বোলো অলপমান আপোনালোককো দেখুৱাওঁ আৰু ময়ো অলপমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ। বৰ ধুনীয়া ধুনীয়া গাঁও মই ক্ৰছ কৰি আহিছোঁ। আৰু চাওকচোন, ৱাহ, আকাশ চাওক, পথাৰ চাওক, গছ গছনি চাওক। অ' গড, কি কওঁ, কিলাৰ ভিউ বুলি যে কয় যে, সঁচাই। ধানৰ খেতি আছিল, নিশ্চয় ধানবোৰ কাটিলে। আৰু সঁচাই বৰ ধুনীয়া পৰিৱেশ। ৰাস্তাটো ক'বই নালাগে, আকৌ মাজে মাজে ৰাস্তা বেয়া আছে, কিন্তু মাজে মাজে আকৌ ভাল। নহ'লে সেইটো কাৰণে সময় লাগে। আপুনি গাড়ী লৈ আহিলেও বাইক লৈ আহিলেও অলপমান সময়ৰ প্ৰয়োজন হয়। চ' বাকী ঠিকে আছে। মোৰ ক্ৰিছ একদম হেল্থি হৈ আছে, পেট চেট পৰা ভৰাই লৈ আহিছোঁ একদম, মানে তেল চেল ভৰাই লৈ, চিন্তা নাই বাৰু। খালি জেগাত গৈ পালে হ'ল। আৰু 2:30 বাজিল এতিয়া। অলমষ্ট মই 15 কিলোমিটাৰ মই সোমাই আহিলোঁ আৰু অলমষ্ট যাব লাগিব মই 7 to 8 কিলোমিটাৰ যাব লাগিব। তো 3টা বজাৰ আগে পাই যাম জেগাটোত। টেবুলক ফটাফটে পৰা যাওঁ, কিন্তু জেগাটো সঁচাই বৰ ধুনীয়া। আৰু এইবোৰ কি গছ নাজানো, এইবোৰ কি বা গছ কয়, জংগলী ফুল হ'ব। যদি নামটো জানে মোক কমেণ্ট ছেকশ্যন জনাবচোন, কি ফুল কয় এইটো। টেবুলক এপাক সোনকালে যাওঁ। Pick it up, that went way up. Bend that mouse to feed, I pray that check flow stay up. All of my bros, they been my bros, I'm talking day one. Yeah. Actually কি হয়, প্ৰত্যেক মানুহৰে কিছুমান চইচ থাকে, মানে হলিডে বা ফ্ৰী টাইমত টাইম স্পেণ্ড কৰিবৰ কাৰণে। মই ভাল পাওঁ মানে নেচাৰৰ লগত থাকিবৰ কাৰণে।
পাহাৰ পৰ্বত নদী হ্ৰদ এইবিলাক চাই বহুত ভাল লাগে মোৰ চ' মই চান্স পালে সেইটো কাৰণে এনেকুৱা জেগাত মই ফুৰিব ওলাই আহোঁ য'ত এইবোৰ বস্তু পোৱা যায় আৰু আপোনালোকে প্ৰায়বোৰ মোৰ ভিডিঅ'ত ব্লগত মন কৰিছে যে মই এনেকুৱা নেচাৰেল বিউটি চাবৰ কাৰণে প্ৰায় মই ওলাই আহোঁ তো আজিও ঠিক এনেকুৱা প্ৰকৃতিৰ মাজে মাজে ৱাও ৰাস্তা চাওক না কি ধুনীয়া ৰাস্তা ৱাও এবাৰ চিন চাওক না পৰিৱেশ চাওকচোন এবাৰ অ' গড ৱাও 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 ইমান সুন্দৰ গাঁও ইয়াতে অলপমান 360 ভিউ লাগিবই Eran tus amigas que nada que ver, pues tan bobo no, ni rezando a Dios, no me lo hace dos veces. Lo más triste de la realidad, solo mentira, nada verdad. Me quedaba mucho por sentir, no creo que fuera necesidad. Ukiam পাই গ'লোঁ মাইলষ্টোন 1 আৰু এটা লাষ্ট মাইলষ্টোন পাম সেইটো 0 মাইলষ্টোন পাম তাৰপিছত আমি উকিয়াম পাই যাম আৰু হয় মই ঘৰত ঠিক এক্সপেক্ট কৰিছিলোঁ চাওক টাইম এতিয়া 3টা বাজিলহি ৱেলকাম টু উকিয়াম ইকো কেম্প অ'কে এইপিনে যায় নে এইপিনে যায় অ'কে চ' ইকো কেম্প ইপিনে আছে আগে মই ইকো কেম্পটো চাই আহোঁ যিহেতু কেতিয়াবা আপোনালোকে আহিলে থাকিবলগীয়া হ'লে মেইনলি ৰিজৰ্ট ইম্পৰ্টেণ্ট চ' ৰিজৰ্টটো আগে চাই লওঁ তাৰপিছত আমি পিকনিক স্থলীলৈ যাম কাৰণ পিকনিক স্থলী অলপ দেৰিকৈ গ'লেও কথা নাই কাৰণ মানুহ দেৰিলৈকে থাকেই যিহেতু আগে ইকো কেম্পটো চাই আহোঁ মই ইকো কেম্পৰ কথা মই শুনি আছিলোঁ বহুত আগৰ পৰা উকিয়াম ইকো কেম্পটো খুব সুন্দৰ বোলে তো আগতে মই সেই প্লেচটো এক্সপ্ল'ৰ কৰি আহোঁ চ' ফ্ৰেণ্ডছ মই এতিয়া পিকনিক স্পটটো পাই গ'লোঁ নিশ্চয় আৰু বেলেগ বেলেগ জেগা আছে বোলে ইয়াতে নাজানো মই জাষ্ট এটা জেগা এতিয়া এক্সপ্ল'ৰ কৰি লওঁ তাৰপিছত আমি নিশ্চয় যিটো ৰাস্তা আহিলোঁ সেইটো সোঁহাতেৰে নিশ্চয় ৰিজৰ্টটোলৈ যায় বোলে তো আগতে জেগা চাই লওঁ তাৰপিছত এইটোলৈ যাম চ' ফ্ৰেণ্ডছ ইয়াতে জেগাটো দেখিছে ইমান ধুনীয়া জেগা খুব সুন্দৰ জেগা হয় আৰু ইপিনে পূৰা ডিজে চলি আছে পিকনিক পাৰ্টি আৰু আপোনালোকে ইয়াতে আহিলে এইখন কুলচি নদী হয় চ' ইয়াতে আপোনালোকে ব'ট ৰাইড কৰিব পাৰে ইয়াত তলত মই তললৈ নাযাওঁ কাৰণ মোৰ বাইকত বস্তু আছে আৰু অকলে যিটো আহিছোঁ মই বস্তু এৰি যাব নোৱাৰোঁ ত' আপোনালোকে ইয়াতে চাওক কি মানুহবোৰে ফুৰিও আছে চাইডে আৰু ইয়াতে যদি আপুনি উকিয়াম আহে এটা খুব ধুনীয়া জেগা এটা আছে এইটো হৈছে এখন হেঙিং ব্ৰিজ আছে সেই ব্ৰিজখন আগত আছে তো মই ব্ৰিজখন চাবলৈ যাওঁ সেই ব্যস্ত পিকনিকৰ খানা বনোৱাটো ব্যস্ত হৈ আছে যিফালে মন কৰি দিছে চাওক চবফালে মানুহে খানা বনোৱাত লাগি আছে সেইটো চাই নাযাওঁ যিহেতু চবৰে প্ৰাইভেচি থাকে তো সেইটো কাৰণে আগত নাযাওঁ আৰু টাইমটো হৈছে পিছে খানা খোৱা টাইম হৈছে কিন্তু আজি মানুহ অলপ কম সেইটো কাৰণে মোক আহোঁতেই কৈছে যে আজি মানুহ কম আছে বুলি এতিয়া বলকখন আগুৱাই যাওঁ ৰিজৰ্ট চাওঁ আৰু হেঙিং ব্ৰিজখন চাবলৈ যাওঁ বেলি পৰিলে আল্টিমেটলি মই দেখুৱাব নোৱাৰিম আপোনালোকক তো সোনকালে সেই জেগাবোৰ এক্সপ্ল'ৰ কৰোঁ তেওঁলোকক আমি ইয়াৰ পৰা ওলাওঁ এতিয়া চ' ফ্ৰেণ্ডছ মই পালোহি এতিয়া যিখন হেঙিং ব্ৰিজ আছে উকিয়ামলৈ আহিলে সকলোৱে এটা কথাই কয়েই যে হেঙিং ব্ৰিজখনত উঠিছেনে নাই তো আজি মোৰ বেড লাক যে গেট বন্ধ আছে তো সেইটো কাৰণে ব্ৰিজখনত মই উঠিব নোৱাৰিম আজি চ' আপোনাৰ ব্ৰিজখন মই জাষ্ট দেখুৱাইছোঁ এইখন ব্ৰিজ চ' এইখন ব্ৰিজ হয় তো মই ভিতৰত যাবতো নোৱাৰিলোঁ কিন্তু
কি কাৰণে বন্ধ নাজানো আজি বন্ধ আৰু টাইম স্পেণ্ড কৰিবৰ কাৰণে যদি নেচাৰ ভাল পায় তেনেহ'লেতো মই কওঁ কি কওঁ আৰু বিন্দাছ জেগা বুলি কওঁ বিন্দাছ জেগা চাওক আজি মানুহ বহুত কম সেইটো কাৰণে অৱশ্যে মই ভালো পাইছোঁ মোৰ কাৰণে ভাল হৈছে নাজানো আপোনালোকৰ কাৰণে বেয়া হ'ব পাৰে মোৰ কাৰণে মই বহুত ভাল পাইছোঁ মানুহ মই কম থাকিলে ভাল পাওঁ বেছি ভিৰ ভাৰ মই বেয়া পাওঁ তো আপুনি যদি ঘৰৰ পৰা ওলাই আহি যেতিয়া এটা শান্তিময় জেগাত যদি থাকিব নোৱাৰে নহ'লে আপুনি পিকনিক স্পটৰ পৰা আহিলে মই এইটোৱে বৰ পাওঁ যে এইপিনে ডিজে আমুক তামুক মানে আপুনি মূৰহে বিষায় মানে শান্তি নাপায় আহি পেলাই হয়নে অঁ ডিজে আহিলে মই এইটো টান পাওঁ আহি পেলাই মোৰ মূৰৰ বিষ বেলেগ একো নহয় তো এইটো হ'ল হেঙিং ব্ৰিজ তো মই দুটা ইনষ্টাৰ কাৰণে ফটো তোলোঁ তাৰপিছত মই চাব যাম যিটো ৰিজৰ্ট আছে সেই ৰিজৰ্টটো মই বিচাৰিম এতিয়া ক'ত আছে কোনফালে আছে মই ধৰিব পৰা নাই তো সুধি জেগা যাব লাগিব তো ফটাফট দুটামান ফটো উঠি লওঁ তাৰপিছত ৰিজৰ্ট গৈ আছোঁ ব'লক চ' মই কেম্পটো গৈ পাই গ'লোঁ এইটো হৈছে ইউকিয়াম ইক' কেম্প খুব সুন্দৰ পৰিৱেশ চাওঁ ইয়াতে পাৰ্কিঙৰ কাৰণে খুব ডাঙৰকৈ আহল বহল জেগা আছে আৰু এইবিলাক কেম্প হয় তো ভিতৰলৈকে যাওঁ আৰু ইয়াতে এইবিলাক পৰ্ক ষ্টিক এইবিলাক আছে এথনিক ফুড যি লাগে আপোনালোকে তো আৰু ভিতৰলৈকে যাওঁ কেনেকুৱা পৰিৱেশত চাওঁ হা কমপ্লিটলি এইটো মেইন ভিউ আমাৰ দুটা নদী যিটো শ্ৰী নদী আৰু এইটো দ্ৰোণ নদী অ'কে কোনটো কোন কি ক'লে সেইফালতো শ্ৰী আৰু এইটো দ্ৰোণ দুটা জোন হৈছে জোন এটা হৈ গৈছে আৰু সেইফালৰ পৰা এটা আহিছে এই আগা তিনিটা নদী সংগম হৈ এইটো কুলচি হৈ গৈছে বাকী ইয়াতে বহি মানে ভিউটো পুৰা বৰ ধুনীয়া জেগাখিনি ৰ'ব মই কিটচেনটো মই চাওঁ চ' ইয়াতে মেইন হৈছে ফুৰিব আহিলে মেইন বস্তু হৈছে কিটচেনটোৱে মেইন চাফ চিকুণতা কৰা আছে আৰু ধুনীয়াকৈ ইয়াতে বিভিন্ন ধৰণৰ খানা চব খানাই পোৱা যায় ইয়াতে আপোনালোকে এথনিক ফুড যেনেকুৱা যি লাগে ট্ৰেডিশ্যনেল ফুড গোটেইখিনি পোৱা যায় চাওক এই গাহৰি যে পাইছে ন ইয়াত পৰ্ক ড্ৰাই কৰি আছে চ' আপোনালোকে আহিলে ইয়াতে খুব মানে সুন্দৰকৈ হাইজেনিক ফুড পাব খোৱাৰ কাৰণে চিন্তা কৰিব নালাগে কাৰণ বহুতে চিন্তা কৰে যে বাহিৰত ফুৰিব আহিলে খোৱা বোৱা ক'ত কেনেকুৱা কি হ'ব ইয়াতে আপুনি নিশ্চিন্ত মনেৰে খাব পাৰিব ইয়াতে কোনো প্ৰব্লেম নাই আপোনাৰ পলম নকৰিব ইমান ধুনীয়া পৰিৱেশৰ মাজত আৰু ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে তো আপোনালোকে আহক আহি খুব ভাল পাব আৰু এনজয় কৰিব পাৰিব ইয়াতে ফেমিলি লৈ আহক তো নিৰাশ নহয় সেইটো গেৰেণ্টি মানে ইয়াত আহিবলৈ তো ভাল লাগিছে মোৰ বহুত ভাল লাগিছে আজি মই সময় খুবেই কম লৈ আহিছিলোঁ আৰু এনেই ইয়াত আহিম বুলি অহা নাছিলোঁ ফুৰিব আহোঁতে আহি পাই গ'লোঁ তো আহিব আপোনালোক আৰু মই নিশ্চয়তো আহিমেই মই পাক্কা আহিম তো আৰু ডিছকাউণ্ট আছে আপোনালোকে আহিলে তেওঁলোকক কথা পাতিলে গম পাব নিশ্চয় আপোনাৰ দিব নতুন বছৰৰ ডিছকাউণ্ট দিব তো দিব যদি আপোনালোকে এওঁলোকৰ পেকেজত যদি আহে তেনে এওঁলোকে গোটেই উকিয়ামখন আপোনালোকে এক্সপ্ল'ৰ কৰাই দিব তো একো টেনশ্যন ল'ব নালাগে যেতিয়া আপোনালোকে আহে ফোন কৰিব আহক আৰু আহি ছেফটি আছে খুব ভাল আহক আপোনালোকে আহিলে ইয়াৰ পৰা মানে কিছু আনন্দ বা মজা ল'ব পাৰিব চ' ফ্ৰেণ্ডছ আজি যিটো সময় বহুত পলম হ'ল এতিয়া চাওক 4:30 বাজি গ'ল আৰু ইপিনে লাহে লাহে বেলি পৰিলেহি আৰু ঠাণ্ডাও লাহে লাহে পৰিছে চ' আজি মই ব্লগটো মই ইয়াতে ৱাইণ্ড আপ কৰোঁ আৰু দীঘল নকৰোঁ যিবোৰ প্লেচ মই আজি এক্সপ্ল'ৰ কৰা নহ'ল মই সেইবোৰ প্লেচ মই এক্সপ্ল'ৰ কৰিম তো সেইটো কাৰণে মই বেলেগ এদিন আহিম তো আজিতো নহ'বই কাৰণ আজি বহুত দেৰি হৈ গ'ল তো এওঁলোকৰ কেম্পত এদিন থকাকৈ আহিম থকাকৈ আহিলে মই এওঁলোকৰ কেম্পৰ জৰিয়তে বাকীকেইটা জেগাও মই এক্সপ্ল'ৰ কৰিব পাৰিম তো আজি ব্লগটো ইয়াতে ৱাইণ্ড আপ কৰোঁ আশা কৰোঁ ব্লগটো চাই ভাল পাইছে যদি ভাল পাইছে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব যদি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে ধন্যবাদ আৰু যদি নাই কৰা তেনেহ'লে প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰক ঠিক এইদৰে আন এটা ভিডিঅ' আকৌ লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই